हेलो दोस्तों वेलकाम यूट्यूबर मिक्स टू आसाम तो बोलक ভিডিওটো আৰম্ভ তো মানে গাইস আজি দলঙৰ কিনাৰৰ পৰা পাৰৰ পৰা এটা ভিডিও বনাইছো তো আজি মেগি খাবলৈ গৈ আছো তো চাই থাকক ভিডিওটো শেষলৈকে তো বলক ভিডিওটো আৰম্ভ কৰো তো মানে গাইস তো এইফালে জুই জ্বলাইছে মালিকে আৰু মই লগতে ব্লগিং কৰি আছো ভিডিও বনাই আছো তো চাই থাকক শেষলৈকে বাগানত কি আছে দেখুৱাইছো তো ভেকুৰি আছে মেকুৰি আছে তো মুলা আছে আৰু কি আছে সব দেখুৱাইছো বলক তো কিবা পিয়াজ আছে ये क्या है ये क्या है सस्ती खा लिया Wah, tasty. देखो गाइस আৰু মেগি লগত আনা আছে কণী আৰু মটৰ আৰু আলু তো ইয়াত কুটি দিলে তো এইপিনে জ্বলাইছে জুই তো এইপিনে আকৌ দি দিলে মছলা ৰেড চিলি পুৰা মানে এটা মানে কি বুলি কয় ৰেড চিলি পুৰা দি দিছে আকৌ এইফালে মছলা দি দিছে পুৰা মছলা আৰু ৰেড চিলি লাল লাল কৰি দিছে পুৰা তো এইফালে নিমখ দি দিছে তো এইপিনে এনেকৈ অলপ অলপ লৰাই পুৰা হৈ গ'ল আমাৰ ৰেচিপি মেগি তো চাই থাকক শেষলৈকে ভিডিঅ'টো তো এইফালে বহুৱাই দিলে বটুৱা পুৰা বনাই দিছে পুৰা জুই লগাই দিছে ধুমধাম মানে পুৰা ধামাকা মানে আৰু বম জুই লগাই দিছে তো দেখিছে পুৰা মানে লাল লাল কৰি দিছে এইপিনে খাইছে পুৰা পানী তো যদি অলপ পাছত চাওঁ এইটো তো চাই লওক পুৰা ধুনীয়া চেণ্ট মাৰিছে ক'ত গম পাব তো ইয়াৰ পৰা গোন্ধ পাছে চাগে পুৰা ধুনীয়া চেণ্ট মাৰি আছে তো মুখ লগাই নিদিব দেই বা কি ভাগে নহ'লে কাইলৈ পেট বেমাৰহে হ'ব খাই হৈ গ'ল তো খাই হোৱাৰ পিছত লাষ্ট কামটো এইটোৱে আৰু ঘৰলৈ লৈ যোৱা তো ওচৰতে ফেঞ্চিং আছে এতিয়া বগৰী অলপ খাই যাম তো চাই থাকিব শেষলৈকে বগৰী চাওক ভালে আছে মিঠা বগৰী দিয়ক এইকেইটাই বগৰী খাম আৰু ঘৰলৈ যাম আছোঁ আমি এটা কথা কওঁ ল'ৰাবোৰক যদি আপোনাক গাৰ্লফ্ৰেণ্ডে চাইকেল চলোৱাৰ বাবে ৰিজেক্ট কৰিছে আপোনাৰ বাইক নাই বাবে তো আপুনি তাই ৰিজেক্ট কৰাৰ আগতে আপুনি ৰিজেক্ট কৰি দিয়ক